নমস্কাৰ সকলোকে বহুত দিন হল ভিডিও দিয়া নাই বলো আজিয়ে দিও এটো কিন্তু কালিৰ ভিডিও আজি মই মানে দিবলৈ লৈছো দোকানৰ পৰা আহি চাহ খোৱা নাই চাহৰ ঠাইত আম খাইছো প্ৰচণ্ড গৰম পৰিছে যেহেতু চাহটো খোৱাটো কমাই পেলাই ইয়া মানে আম খাইছো তাৰ পিছত আকৌ ৰাতিৰ খাজত বনাবলৈ লৈছো গাহৰি মাংস গাহৰিৰ লগত কচু দি বনাবলৈ লৈছো কিন্তু কচু দি মই মেইন কথাটো জানেনে আমাৰ ঘৰত আজি বিলাহী নাই কচু ডিমহে হয় বিলাহী নাই নেমু ৰস চেপি দিব লাগিব তো এফালে গাহৰি বনাই আছো আৰু গাহৰি বনাবলৈ বেছি ঝটপট কৰি চিন্তা কৰিবলৈ দৰকাৰ নাই ধুনীয়াকৈ মানে হুদা কেৰাহীত বনালেও গাহৰি দুপিছমান দি পেলাই বনাই থাকিলেও ধুনীয়া হয় খাবলৈ তো মই বাৰু আজি তেল দিছোৱে তো এয়া কচু দি মেলি কচু সিজাৰ পিছত গৰম পানী দি দিম আৰু গাহৰি হৈ যাব বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মিনি ব্লগ দিয়া নাছিলোঁ কাৰণ মোৰ বহুত মূৰৰ বিষ ডক্টৰে মানে ডক্টৰক দেখালো লাষ্টত ডক্টৰে মানে মোক ফোন চাবলৈ টোটালি মনা কৰিছিলে তথাপিতো এতিয়া মোবাইলটো নোচোৱাকৈ জানো থাকিব পাৰি তো এতিয়া চাইছো আৰু আপোনালোকলৈ ভিডিঅ' দিছো